প্ৰথম প্ৰশ্নটো লৈছোঁ, ৰাষ্ট্ৰসংঘৰ প্ৰতীক কি? উত্তৰটো হৈছে ৰাষ্ট্ৰসংঘৰ প্ৰতীক হ'ল জলফাই গছৰ ঠাল। এতিয়া আমি 2 নম্বৰ প্ৰশ্নলৈ আহিছোঁ, ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় হ'ল নিউয়ৰ্কত। এতিয়া আমি 3 নম্বৰ প্ৰশ্নলৈ আহিছোঁ, জাতিসংঘ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? প্ৰশ্নটো আকৌ কৈছোঁ, জাতিসংঘ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জাতিসংঘ 1920 চনত প্ৰতিষ্ঠা কৰা হৈছিল। 4 নম্বৰ প্ৰশ্নলৈ, ভাৰতে কিমান চনত ৰাষ্ট্ৰসংঘৰ সদস্য হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাৰতে 1945 চনত ৰাষ্ট্ৰসংঘৰ সদস্য হয়। এতিয়া আহিছোঁ আমি 5 নম্বৰ প্ৰশ্নলৈ, ৰাষ্ট্ৰসংঘ কেতিয়া জন্ম হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাষ্ট্ৰসংঘ 1945 চনত জন্ম হৈছিল। এতিয়া আহিছোঁ আমি 6 নম্বৰ প্ৰশ্নলৈ, ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? প্ৰশ্নটো আকৌ কৈছোঁ, ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধটো হৈছে নিউয়ৰ্কত। এতিয়া আহিছোঁ আমি 7 নম্বৰ প্ৰশ্নটোলৈ, কফি আনন আৰু ৰাষ্ট্ৰসংঘক কিমান চনত যুটীয়াভাৱে শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 2001 চনত কফি আনন আৰু ৰাষ্ট্ৰসংঘক যুটীয়াভাৱে শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হয়। এতিয়া আহিছোঁ আমি 8 নম্বৰ প্ৰশ্নলৈ, আন্তৰ্জাতিক ন্যায়ালয়ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আন্তৰ্জাতিক ন্যায়ালয়ৰ মুখ্য কাৰ্যালয় নেদাৰলেণ্ডত অৱস্থিত। এতিয়া আহিছোঁ আমি 9 নম্বৰ প্ৰশ্নলৈ, ৰাষ্ট্ৰসংঘৰ বিশ্ববিদ্যালয় ক'ত অৱস্থিত? প্ৰশ্নটো আকৌ কৈছোঁ, ৰাষ্ট্ৰসংঘৰ বিশ্ববিদ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাষ্ট্ৰসংঘৰ বিশ্ববিদ্যালয় টকিঅ'ত অৱস্থিত। এতিয়া প্ৰশ্নটোলৈ, 1945 চনৰ ৰাষ্ট্ৰসংঘৰ চনদত কিমানখন ৰাষ্ট্ৰই সন্মতি প্ৰদান কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1945 চনৰ ৰাষ্ট্ৰসংঘৰ চনদত 51খন ৰাষ্ট্ৰই সন্মতি প্ৰদান কৰিছিল। 11 নম্বৰ প্ৰশ্নটোলৈ, 1965 চনত কোনটো আন্তৰ্জাতিক সন্থাই শান্তিৰ নোবেল বঁটা লাভ কৰিছিল? প্ৰশ্নটো আকৌ কৈছোঁ, 1965 চনত কোনটো আন্তৰ্জাতিক সন্থাই শান্তিৰ নোবেল বঁটা লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে WHO। 1965 চনত আন্তৰ্জাতিক সন্থাই শান্তিৰ নোবেল বঁটা লাভ কৰিছিল। এতিয়া আহিছোঁ আমি 12 নম্বৰ প্ৰশ্নটোলৈ, ৰাষ্ট্ৰসংঘৰ জনসংখ্যাৰ সন্মিলনখন ক'ত অনুষ্ঠিত হৈছিল? প্ৰশ্নটো আকৌ কৈছোঁ, ৰাষ্ট্ৰসংঘৰ জনসংখ্যাৰ সন্মিলনখন ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাষ্ট্ৰসংঘৰ জনসংখ্যাৰ সন্মিলনখন কাইৰোত অনুষ্ঠিত কৰা হৈছিল।